পুনৰ মুকলি কৰিব অসম আৰক্ষীত বহুতো পদ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম আৰক্ষীৰ বিভিন্ন পৰ্যায়ত ৫,০০০ পদ মুকলি কৰা হ'ব অহা ৭ অক্টোবৰৰ পৰা মুকলি কৰা হ'ব আবেদন প্ৰক্ৰিয়া এই ক্ষেত্ৰত কি বুলি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাক এবাৰ শুনি লওক ৫,০০০ পোষ্ট ওলাব আৰু মই আগতে কোৱাৰ দৰে অক্টোবৰত ২২,০০০ ওলাব ১ লাখটো পাৰ হৈ যাব এতিয়া ১,১০,০০০ লৈকে গতি কৰিব এইবিলাক অদ্ভুত কাৰ্যসূচী মই আগতে জীৱনত শুনা নাই কিবা চৰে বাগানে চাঙে দুদিন পিছত গছেও যাব গতিকে ইয়াত আমি কমেণ্ট দি লাভ নাই বিজেপি মানুহৰ হৃদয়ে মানুহৰ অন্তৰে বিজেপি বাকী সকল চাঙত যাব বাগিচাত যাব বাগানত যাব আমি মানুহৰ অন্তৰত যাম আজি অসম আৰক্ষীৰ বাবে এটা সুন্দৰ দিন দীক্ষান্ত সমাৰোহত সুখ্যাতিৰে উত্তীৰ্ণ হৈ আৰু প্ৰশিক্ষণৰ সময়ছোৱাটো শৌৰ্য আৰু বীৰ্যৰ প্ৰমাণ দি আজি অসম আৰক্ষীত ১৮০০তকৈও অধিক জোৱানে আনুষ্ঠানিকভাৱে যোগদান কৰিলে মই অসম আৰক্ষীৰ নতুনকৈ যোগদান কৰা জোৱানসকলক অভিনন্দন জনাইছোঁ তেওঁলোকৰ পিতৃ মাতৃকো মোৰ প্ৰণাম জনাইছোঁ আজি অসম আৰক্ষীত যোগদান কৰা এই আৰক্ষীৰ জোৱানসকল এটা স্বচ্ছ আৰু নিকা যোগদান প্ৰক্ৰিয়াৰ মাজেৰে যোৱা বছৰ তেওঁলোকে প্ৰশিক্ষণত যোগদান কৰিছিল আৰু আজি তেওঁলোকে প্ৰশিক্ষণ শেষ কৰি অসম আৰক্ষীত আনুষ্ঠানিকভাৱে যোগদান কৰিলে অহা কিছুদিনৰ পিছত আমি অসম আৰক্ষীত নতুনকৈ ৰেইজ কৰা বা নতুনকৈ আৰম্ভ কৰা 4টা কমাণ্ডো বেটেলিয়নৰ জোৱানসকলৰো দীক্ষান্ত সমাৰোহ অনুষ্ঠিত কৰিম ভাৰতীয় সেনাৰ অধীনত তেওঁলোকে ইতিমধ্যে প্ৰশিক্ষণ লৈ আছে আৰু অহা কিছুদিনৰ পিছত শেষ প্ৰশিক্ষণৰ বাবে তেওঁলোকে দেৰগাঁৱৰ লাচিত বৰফুকন একাডেমীত উপস্থিত হ'ব অহা 7 অক্টোবৰ তাৰিখে আমি অসম আৰক্ষীৰ বিভিন্ন পৰ্যায়ৰ ৫,০০০ আৰু নতুন পদ নিযুক্তিৰ বাবে মুকলি কৰি দিম যাতে অসম আৰক্ষী এটা ৰিক্ত স্থলযুক্ত য'ত খালী ভেকেঞ্চি নথকা এটা আৰক্ষী বললৈ ৰূপান্তৰ হ'ব পাৰে এই 7 অক্টোবৰত আৰু ৫,০০০ পোষ্ট ওলাব আৰু মই আগতে কোৱাৰ দৰে অক্টোবৰত ২২,০০০ ওলাব ১ লাখটো পাৰ হৈ যাব এতিয়া ১,১০,০০০ লৈকে গতি কৰিব এইবিলাক অদ্ভুত কাৰ্যসূচী মই আগতে জীৱনত শুনা নাই কিবা চৰে বাগানে চাঙে দুদিন পিছত গছেও যাব গতিকে ইয়াত আমি কমেণ্ট দি লাভ নাই বিজেপি মানুহৰ হৃদয়ে মানুহৰ অন্তৰে বিজেপি বাকী সকল চাঙত যাব বাগিচাত যাব বাগানত যাব ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে লগতে অনলাইন আবেদনৰ প্ৰক্ৰিয়াৰ সম্পূৰ্ণ ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব